মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভালুকে খেলিলে ফুটবল পাঠটোত আমি 5টা যুক্তাক্ষৰ বিষয়ে পাইছিলোঁ আৰু তাৰে 3টা তোমালোকক মই পঢ়ি শুনালোঁ, কিন্তু বাকী 2টা ৰৈ গৈছিলে। সেই 2টাৰ সৈতে আৰু আগতে পঢ়া 3টাই মুঠতে 5টা যুক্তাক্ষৰ আজি আকৌ এবাৰ তোমালোকক পঢ়ি আৰু লিখি শুনাম। আহা এতিয়া বাকী থকা যুক্তাক্ষৰ 2টা প্ৰথমতে পঢ়ি লওঁ। বাকী 9 তয় হচৌ অন্তটো আছিলে 9 যোগ ত 9 তয় অন্ত, তাত হচৌকাৰে অন্তু 9 যোগ ত তাত হচৌকাৰ আহিছে, বা 9 যোগ ত যোগ হচৌ 9 তয় হচৌ অন্তু বুলিও ক'ব পাৰি। যেনে তলত উদাহৰণ দিছে, ক'ত হৈছেগৈ কি 9 তয় অন্তত হচৌকাৰে অন্তু কিন্তু, আৰু 9 তয় অন্তত হচৌকাৰে অন্তু জন্তু, বা সেই যুক্তাক্ষৰটো এই ধৰণৰ লিখিব পৰা যায় 9 তয় হচৌ অন্তু জন্তু, তেনেদৰে। তাৰপিছতে আছিলে দন্তীয় স যোগ দন্তীয় ত 6 তয় অষ্ট বা ইষ্ট, 6 তয় ইষ্টত হচৌকাৰে ইষ্টু বা 6 তয় হচৌ ষ্টু। ইয়াত দি দিছে 6 তয় হচৌ ইষ্টু, তাত দিছে তোমালোকক উদাহৰণটো চোৱা, 6 তয় হচৌ 6 তয় হচৌ ইষ্টু, বা 6 তয় ইষ্টত হচৌকাৰ ইষ্টু, এনেদৰেও পঢ়িব পাৰা, 2টা ধৰণে লিখিব পাৰে। আৰু ইয়াৰ পিছতে আমি পিছৰকেইটা আগতে পঢ়া যুক্তাক্ষৰকেইটা আকৌ এবাৰ চাওঁ, পুনৰ এবাৰ বৰ্ডত লিখি পঢ়িম। পূৰ্বতে পঢ়া যুক্তাক্ষৰকেইটা চোৱা, 9 দয়ে অণ্ড, মূৰ্ধন্য 9 যোগ মূৰ্ধন্য দ মূৰ্ধন্য 9 দয়ে অণ্ড, তাত আমি শব্দ পাইছিলোঁ ঠাণ্ডা পণ্ডিত। মূৰ্ধন্য স যোগ মূৰ্ধন্য ত 6 তয় অষ্ট বা ইষ্ট, মূৰ্ধন্য 6 তয় ইষ্টত তাত 2টা শব্দ পাইছিলোঁ দুষ্ট পুষ্ট। তাৰপৰা দন্তীয় স যোগ ফ, হয় ফয় স্ফ, হয় ফয় স্ফ, মূৰ্ধন্য ত ক স্ফটিক স্ফূৰ্তি, এইকেইটা পাইছিলোঁ। এতিয়া গোটেই 5টা একেলগে এবাৰ চাওঁ আহা। এতিয়া চোৱা যুক্তাক্ষৰ পঢ়োঁ আহা। প্ৰথমতে মই বাকী থকা যুক্তাক্ষৰ যি 2টা আজি পঢ়াইছোঁ সেই 2টাকে লিখি দিছোঁ। প্ৰথম আছে 9 যোগ ত 9 তয় অন্ত, আৰু 9 যোগ ত যোগ হচৌ 9 তয় হচৌ অন্তু। এইটোত এনেদৰেও লিখিছোঁ, তাত হচৌকাৰ দি, বা যিটো নতুন ৰূপ লৈছে তাৰ আখৰটো তেনেদৰে লিখি দিছোঁ। ইয়াৰ পৰা শব্দ হৈছে এনেদৰে, কচুগে কি 9 তয় হচৌ অন্তুত অন্তু 9 তয় হচৌ অন্তু, তাত হচৌকাৰ দি লিখিছোঁ, বা নতুন ৰূপটোত লিখিছোঁ। তোমালোকে পঢ়োঁতে এনেদৰেও পঢ়িব পাৰা, কচুগে কি 9 তয় অন্ত, তাত হচৌকাৰে অন্তু 9 তয় অন্ত, তাত হচৌকাৰ অন্তু, বা কচুগে কি 9 তয় হচৌ অন্তু। তাৰপিছতো তেনেদৰে স যোগ ত 6 তয় ইষ্ট, তাৰ পিছতে আহিছে স যোগ ত যোগ হচৌ 6 তয় ইষ্ট, তাত হচৌকাৰ ইষ্টু। তাৰপৰা নতুন ৰূপটো তেনেদৰে লিখিছোঁ, স যোগ ত যোগ হচৌ 6 তয় হচৌ ইষ্টু, 6 তয় ইষ্টত হচৌকাৰ ইষ্টু, আৰু তাৰপিছতে নতুন ৰূপটো দি লিখিছোঁ 6 তয় হচৌ অস্তু বস্তু। ইয়াৰ পিছতে আমি আগৰ দিনাখন পঢ়া যুক্তাক্ষৰ 3টালৈ আহিছোঁ। মূৰ্ধন্য 9 যোগ মূৰ্ধন্য দ 9 দয় অণ্ড, পতাকাৰে কা 9 দয় অণ্ড কাণ্ড। তাৰপিছতে আছে মূৰ্ধন্য স যোগ মূৰ্ধন্য ত, ইয়াত 6 তয় ইষ্ট, দস্যকাৰে দু 6 তয় ইষ্ট দুষ্ট। তাৰপিছতে স যোগ ফ, হয় ফয় অস্ফ, হয় ফয় স্ফ, বহুতে অস্ফ বুলি কয়, ইয়াত মই স্ফ পঢ়িম। স্ফ কৰিলে এই বানানটো শুদ্ধ হ'ব, মোৰো আহি যায়, কাৰণ আমিও সৰুতে তেনেদৰেই পঢ়িছিলোঁ। যিখিনি যুক্তাক্ষৰ ধৰা আ কৈ পঢ়িছিলোঁ বহুত, আৰু বৰ্তমান এইটো আ নকৈ অ ক'বলৈ লৈছোঁ, যিহেতুহে ব্যঞ্জন বৰ্ণবিলাকৰ শেষৰ উচ্চাৰণটো অ আহে, আ নাহে। সেয়েহে আকৌ এবাৰ কৈ দিছোঁ তোমালোকক, স যোগ ফ, হয় ফয় স্ফ বা স্ফ, হয় ফয় স্ফ, মূৰ্ধন্য ত টি ক স্ফটিক।
এতিয়া এই 5টা যুক্তাক্ষৰ হ'ল তোমালোকক পঢ়াই নয়তয় হস্ৰ অন্তু হয়তয় হস্ৰ অস্তু নয়দয় অণ্ড মূৰ্ধন্য হয়তয় ষ্ট হয় ফয় স্ফ এইকেইটাই আছিলে আজি ভালুকে খেলিলে ফুটবল পাঠটোৰ পিছত পোৱা যুক্তাক্ষৰকেইটা। ইয়াৰ পিছতে পিছৰ পাঠটোলৈ আহিম, তাত কি কি নতুন যুক্তাক্ষৰ পাইছোঁ সেইটো চাম।